যা মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো যোৱাচোন প্লিজ প্লিজ মদ লাগিব মোক ৰাতিপুৱা ফোন দিলে মই মদ খালে মই হাত দিম মই কিন্তু মালিক নহয় মই কিন্তু মালিকক ফোন কৰিম এতিয়া কি ফটো উঠাই লওক এতিয়াই ফোন কৰিছোঁ ৰ'বা এছপে মদ খাই নেখাই মই সুধিম এইটো কাম নকৰিবা দেই ভুলতে নহয় মোৰ নাম হিমন্ত বিশ্বাস শৰ্মা মই নেখালে মই মৰি যাম কেলা মোৰ কাৰণে পাৰ্মিট লাগে জানানে নাই তোমাৰ পাৰ্মিট আছে নেকি মোক ৰতে মোক মই ৰাতিপুৱা 6টা বজাত মদ মোক লাগিব উপায় নহয় মদ খাবৰ কাৰণে চাহ নেখাওঁ মোক ৰাতিপুৱা মই চাহ নেখাওঁ মই লাল চাহো নেখাওঁ কেলা ডাইৰেক্ট মদ মোক লাগে ডাইৰেক্ট মদ গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে তুমি ইয়াৰ পৰা আঁতৰা তাৰ কাৰণে মোক লৈ যাওক কেলা ডিচিক কেলা কমপ্লেইন কৰি দিয়ক আৰু এইটো কাম জীৱনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ট্ৰাই নকৰিবা মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো সত্য কথা কৈছো ৰাতিপুৱা চাহ নাখাই মালটো 7টা বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয় বন্ধ কৰি দিলে ৰাতিপুৱা ইয়াত বন্ধ কৰক এই কুকুৰকেইটাৰ পিছত নাখাওঁ কেলা মদৰ কি অভাৱ আছে কেলা ঘৰবিলাক আমাৰ য'তে কাৰণ তোমাতকৈ মই বয়সত ডাঙৰ চবত ডাঙৰ ৰাতি খাম ল'ৰাবিলাক মৰিছে